দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ আৰু মা দুৰ্গাই এবাৰ আহিছে দোলাত আহিছে তো দোলাত আহিলে ভাল বুলি কয় চবে কয় শুনি আছোঁ তো এই দুৰ্গা পূজা উপলক্ষে সংগতি ৰাখি মই আপোনাক আজি দুৰ্গা পূজাৰ কিছুমান মণ্ডপ দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিব শেষলৈ আৰু মোৰ ভিডিঅ'টো লাইক যাতে কৰে আৰু যদি চেনেলটোত নতুনকৈ কোনোবা আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই আহিছোঁ নলবাৰীত মেডিকেলত তো মোৰ পিছফালে দেখিছে এইবিলাক গাড়ী আৰু সেইখন পুৰণা মেডিকেল যিখন নলবাৰীৰ পুৰণা চিভিল হস্পিটেল আছিল মোৰ পিছফালে আছে এইখন ইয়াতে কিবা এটা কাম আছে তো কামটোৰ কাৰণে আহিছোঁ মই এতিয়া মই আহিছোঁ বৰভাগৰ ফালে তো বৰভাগৰ দুখনমান পূজা মণ্ডপ আপোনাক দেখুৱাম আজি তো চাই থাকিব ভিডিঅ'টো আহি পালোঁ এইখন কালা ঘাটখোলাৰ দুৰ্গা পূজা মণ্ডপ এয়া দেখিছে পূজাৰ পৰিৱেশ কিছু আৰু এইবাৰ 40তম এই পূজা মণ্ডপৰ বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিছে 40 বছৰ হৈছে এইবাৰ আৰু ইয়াৰ পিছত দেখুৱাই আছোঁ এইখন হৈছে বৰভাগৰ আপোনাৰ বৰবৰীৰ দুৰ্গা পূজাৰ পৰিৱেশ ইয়াত দুৰ্গা পূজাৰ মণ্ডপ আৰু এইটো মন্দিৰৰ গেট দেখিছে কি সুন্দৰকৈ লাইটেৰে আলোক সজ্জাৰে সজ্জিত কৰি তুলিছে চাৰিওফালে লাইট দিছে ধুনীয়া ধুনীয়া আৰু ইয়াৰ মা দুৰ্গাৰ মূৰ্তি দেখিছে আপোনালোকে আহিব চাব আপোনালোকে ইয়াতে বেলেগ বেলেগ পূজা পাতল অনুষ্ঠিত হৈ থাকে বেলেগ সময়ত আৰু ইয়াৰ লাইটৰ সুন্দৰ পৰিৱেশ চাওক পূজা উপলক্ষে কমিটিয়ে ইয়াত এইবাৰ ৰাজধানী থিয়েটাৰ আমন্ত্ৰণ কৰি আনিছে তো আহিব আপোনালোকে চাব থিয়েটাৰ মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল কাহি অহা ৰ'দৰে এইখন হৈছে আপোনাৰ 2 নং বৰধনৰা গাঁৱৰ দুৰ্গা পূজা আৰু ইয়াতে দেখিছে এয়া অসমীয়া লোক সংস্কৃতিৰ যি ওজাপালি ইয়াত ওজাপালি প্ৰদৰ্শন কৰি আছে এওঁলোকে আৰু ইয়া পূজাৰ পৰিৱেশ চাওক কেনেকুৱা ধুনীয়াকৈ সজাই পৰাই তুলিছে চাওকচোন কি ধুনীয়া লাগিছে মোৰ লগত আছে বাবুই টাইকোৱাণ্ডোত এডমিশ্যন লৈছে বেছি দিন হোৱা নাই তো কিবা কানি বাবুই শিকি আছে টাইকোৱাণ্ডোত এডমিশ্যন লৈছ তুমি দিয়া দেখুৱাই দিয়াচোন কেনেকৈ শিকাই তাতে ছাৰে টাইকোৱাণ্ডোত আৰু কি শিকাইছে ছাৰে দেখুৱাই দিয়াচোন বেলেগ বেলেগ আৰু কেনেকৈ কি কৰিব দিছে আৰু ওপৰত দেখি দাঙি দিব লাগিব কি বুলি কয় সেইটো আৰু আচ্ছা সৌ ভৰিখন তেনেকৈ বঢ়িয়া
তো গাইজ আপোনালোকক এইখিনি কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ নিশ্চয় ভিডিঅ'টো ভাল পাইছে আপোনালোকে আৰু লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু দেখুৱাম আপোনালোকক অহাকালি আৰু নতুন ভিডিঅ' আহি আছে